নমস্কাৰ সকলোকে। মই আছোঁ এতিয়া বৰ্তমান পথাৰত। মোৰ লগত আছে সেইটো দেউতা। এতিয়া আমি ধান নিব আহিলোঁ। তাৰপিছত আজি খতম, একেবাৰে শেষ। দেউতা, এজন দেউতা, মই আৰু মামা এজন আছিলে, সিও বহুতখিনি সহায় কৰি দিলে কামত। এতিয়া সি গ'লগৈ। ডাঙৰি বান্ধি নিয়া হোৱা নাই, কাৰণ এনেকৈ মুঠিকৈ নিছোঁ। কাৰণ মানুহ কম যে, ডাঙৰি বান্ধি থাকিলে মানে টাইম লাগিব। সেইকাৰণে এনেকৈ মুঠিকৈ জপা হৈছে। দেউতা জাপি আছে। চাই থাকক ভিডিঅ'টো শেষলৈকে।